ইতিমধ্যে বৰ্ষা বৰ্ণন কবিতাটিৰ কিছু অংশ আলোচনা কৰিছোঁ। এতিয়া বাকী থকা অংশলৈ আগবাঢ়িছোঁ। নাদ শুনি মেঘৰ বেঙৰ ৰোলচৰে গুৰু পাঠ দিলে যেন সিঁচে পাছে পৰে। কৈছে মেঘৰ গৰ্জন শুনি ভেকুলীবোৰে তুৰতুৰাই। যিদৰে গুৰুৱে পাঠ দিলে শিষ্যসকলে পাছে পাছে আওৰায়, ঠিক সেইদৰে মেঘৰ গৰ্জন শুনি ভেকুলীও তুৰতুৰাই বুলি কৈছে। বহবৈ বিপথে অতি ক্ষুদ্ৰ নদী যত অৰয়কাৰ জক যেন ধনৰ গৰ্বত। সৰু সৰু নদীবোৰে বাৰিষা কালত অধিক পানী বৈ নিব নোৱাৰি যেনি তেনি ববলৈ আৰম্ভ কৰে। ঠিক একেদৰে ধনৰ গৰ্বত মানুহে অকাৰ্য কৰে। অধিক ধন হ'লে মানুহে কেতিয়াবা নকৰিবলগীয়া কামো কৰে। ঠিক একেদৰে বাৰিষা কালত সৰু সৰু নদীবোৰে অধিক পানী বৈ নিবলগীয়া হ'লে যেনি তেনি ববলৈ আৰম্ভ কৰে। নীলবৰ্ণ সকুমল তৃণে ভল্য চন্ন ঠায়ে ঠায়ে ভূমিক দেখিব কৃষ্ণবৰ্ণ। ইয়াত কৈছে মানে যে তৃণ বন নীলবৰ্ণ সেউজীয়া, আচলতে এই বন ধ্বংসপ্ৰাপ্ত, ধ্বংস হয়, চন্ন হয়, নষ্ট হয় বাৰিষা, আৰু ঠায়ে ঠায়ে মাটি কৃষ্ণবৰ্ণ ক'লা হৈ পৰে, বোকা হৈ পৰে চাৰিওফালে। পৰিলে গোৱালি পলু ৰংগা থানে থান অসংখ্যাত বেং ছটা দেখি বিদ্যমান। গোৱালি পলু ৰংগা থানে থান, গোৱালি এটা কেতবোৰ ৰঙা ৰঙৰ কিছুমান পলু সি মাটিৰ পৰা ওলাই এই কেঁচুমতাবোৰ ঠায়ে ঠায়ে তুলিছে। ঠায়ে ঠায়ে কেঁচুমতা তোলে ৰঙা পলুবোৰে, গোৱালি। আৰু বেং ছটা, ঠায়ে ঠায়ে বেং ছটা ওলাই আৰু ই বিদ্যমান হৈ পৰে, চাৰিওফালে বিদ্যমান, বেং ছটা বিদ্যমান হৈ পৰে। ইয়াত কৈছে প্ৰকাশ হৈ বাৰিষা নানা বৰ্ণে বসুমতী জলৈ ৰাজশ্ৰীয় যেন পৰম সম্পত্তি। নানাবিধ বস্ত্ৰে কাচি পাৰি সামৰাজ দণ্ডে ছত্ৰে চানি যেন ৰাজা ভৈলবাজ। কৈছে বাৰিষা কালত বসুমতীয়ে নানা বস্ত্ৰে সুশোভিত হৈ, নানা বৰ্ণৰে সুশোভিত হৈ প্ৰকাশ কৰে। যিদৰে সমূহৰ মাজলৈ নানা বস্ত্ৰৰে সাজি কাচি ৰজা ওলাই আহে, ঠিক ৰজা সেইদৰে সুশোভিত হৈ ওলাই অহাৰ দৰে নানা বৰ্ণৰে বসুমতীও নিজকে প্ৰকাশ কৰে বুলি কৈছে। বৃষ্টি জল পায়া শস্য পৰৈ হলফল দেখি কৃষক কৰমনে মহা কৌতূহল। শুকাই পৰি জলপোনো অত্যন্ত আসুখ দৈবাধীন নাজানিলে মিলৈ মহাদুখ। কৈছে যে বৃষ্টিৰ জল পায়, বৰষুণৰ পানী পায়, শস্য লহপহকৈ বাঢ়ি আহে আৰু ইয়াকে দেখি কৃষকৰ মন আনন্দৰে ভৰি পৰে। কিন্তু কৈছে যে শুকাই পৰি জলপূৰ্ণ অত্যন্ত আসুখ দৈবাধীন নাজানিলে মিলৈ মহাদুখ। পুনৰ যদি এই জল শুকাই পৰে সেই কৃষকৰ মন আনন্দ নাইকিয়া হ'ব। এই সকলোবোৰ, এই যে প্ৰকৃতিৰ এই ঘটনা পৰিঘটনাবোৰ, লগতে মানুহৰ জীৱনৰ দুখ সুখৰ কাৰণবোৰো যে দেৱ অধীন, দৈৱ অধীন, ঈশ্বৰৰ অধীন, এই কথা যদি আমি অনুভৱ কৰিব নোৱাৰোঁ তেনেহ'লে আমি দুখত ভুঞ্জিব লাগিব। এই কথাটোহে ক'বলৈ বিচাৰিছে যে কৃষকৰ মন যিদৰে বৰষুণৰ পানীত লহপহকৈ শস্য বাঢ়ি অহা দেখি আনন্দিত হয়, কিন্তু সেই পানী শুকাই গ'লে আকৌ সেই আনন্দ নোহোৱা হ'ব পাৰে। এতিয়া সেই আনন্দ বা দুখৰ কাৰণ যে দৈৱৰ অধীন, মানুহৰ জীৱনৰ দুখ সুখৰ কাৰণো যে দৈৱৰ অধীন, সেই কথা আমি যদি উপলব্ধি কৰিব নোৱাৰোঁ তেনেহ'লে আমি সদায় দুখতেই ভুঞ্জিব লাগিব। এই কথাই ক'বলৈ বিচাৰিছে। আকৌ কৈছে বাৰিষাত নৱপানী ব্যাপী পাৱৈ আশী কৰৈ স্নান পান যত জলস্থলবাসী। বাৰিষাত নৱপানী ব্যাপী পাৱৈ আশী কৰৈ স্নান পান যত জলস্থলবাসী। ভৱৈ সুকুমাৰ মহা ৰূপ মনোহৰ হৰি ভক্তি কৰৈ যেন লোকক সুন্দৰ। ইয়াত কৈছে যে বাৰিষাত নতুন পানী, এই পানী স্নান কৰি পান কৰি যিদৰে
মনোৰূপ মনোহৰ হৈ উঠিছে জলত স্থলবাসী সকলোৰে, জলত বাস কৰা স্থলত বাস কৰা সকলোৰে মন প্ৰাণ সকলো সুন্দৰ হয়। ঠিক একেদৰে হৰিত ভক্তি কৰা সকলেও, হৰিৰ ভক্তিত যিসকল লোক নিমজ্জিত তেওঁলোকৰো মনবোৰ তেওঁলোকো সুন্দৰ হৈ উঠে। এই কথাটোকে ক'বলৈ বিচাৰিছে। যিদৰে বাৰিষাৰ জলে, নতুন জলে জলবাসী স্থলবাসী সকলোকে সুন্দৰ কৰি তুলিছে, ঠিক একেদৰে হৰিভক্তিও মানুহক সুন্দৰ কৰি তোলে। এইটো এটা তুলনা দিছে। কৈছে ভূঞা নদী সব সমে সংগম সাগৰ, কৰিল কল্লোল মহা উৰ্মি ভয়ংকৰ। সকলো নদী, যিবোৰ নদী বাৰিষাৰ আগত শান্ত হৈ থাকে, সেই নদীবোৰে বাৰিষা কালত অধিক পানী বহন কৰি সাগৰৰ সংগমত মহা উৰ্মি ভয়ংকৰ ঢৌৰ সৃষ্টি কৰে। একেখন নদীয়ে কিন্তু বাৰিষাৰ আগত শান্ত হৈ থাকে। এতিয়া তুলনা কৰিছে কেনেকৈ? বিষয়ক যেন যিটো যোগীৰ নুগুচৈ কাম কষ্ট, যেন যিটো যোগীৰ নুগুচৈ কাম কষ্ট, বিষয়ক পাইলে পুনৰ অপি হৈ ভক্স। কৈছে যে যিজন যোগীৰ কামনাৰ পৰা তেওঁ আঁতৰিব নোৱাৰে, তেওঁ যোগী কিন্তু কামনাৰ পৰা তেওঁ আঁতৰিব নোৱাৰে, সেইজনে পুনৰ যদি বিষয় বাসনাক পায় তেওঁ পুনৰ ভ্ৰষ্ট হ'ব, তেওঁ ধ্বংস হ'ব। ঠিক একেদৰে শান্ত শূন্য শান্ত নদীখনো বাৰিষাৰ জলক পাই যিদৰে মহা উৰ্মি বা ভয়ংকৰ ঢৌৰ সৃষ্টি কৰে, এইটোৰ সৈতে এইটো তুলনা কৰিছে। যদ্যপি মুকুলধাৰে মেঘে বৰষিল, তথাপি পৰ্বতে পীড়া কিছু নজানিল। যদ্যপি মুকুলধাৰে মেঘে বৰষিল, তথাপি পৰ্বতে পীড়া কিছু নজানিল। যিজনৰ মনোভৈল্য কৃষ্ণত প্ৰৱেশ, যিজনৰ মনোভৈল্য কৃষ্ণত প্ৰৱেশ, তাক যেন লংঘিব নাপাৰে দুখ ক্লেশ। কৈছে মুকুলধাৰে বৰষুণ হৈছে বাৰিষা কালত, আৰু সেই বৰষুণৰ ফলতো পৰ্বতে একো ধৰণৰ পীড়া অনুভৱ কৰা নাই। পৰ্বতে কিন্তু ইমান বৰষুণৰ পিছতো কোনো পীড়া অনুভৱ কৰা নাই। ঠিক একেদৰে কৃষ্ণৰ ভক্তিত যিজনৰ মন নিমজ্জিত, ঈশ্বৰৰ ভক্তিত যিজনৰ মন নিমজ্জিত, সেইজনক কোনো দুখ কষ্টই লংঘন কৰিব নোৱাৰে, সেইজনক দুখ কষ্টই কোনো পীড়া দিব নোৱাৰে। ইয়াত কৈছে যে পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু, গুণৱন্ত মেঘত প্ৰকাশে পুনু পুনু। যেন তিনি গুণময় জগত যতে, নিৰ্গুণ পুৰুষতাত প্ৰকাশ হৈ প্ৰত্যেক। অৰ্থাৎ বৰ্ষাকালত পঞ্চবৰ্ণৰে ইন্দ্ৰধনু মেঘত প্ৰকাশ পায়। এতিয়া কৈছে যে ইন্দ্ৰধনু এই মেঘৰ পৰা অহা বৰষুণ সূৰ্যৰ ৰশ্মিৰ মাজেদি পাৰ হৈ আহিছে বাবেহে প্ৰকাশ পাইছে। অৰ্থাৎ এই মেঘ হৈছে গুণৱন্ত। মেঘে গাজিছে, ঢেৰেকনি দিছে, বিজুলী দিছে, বৰষুণ দিছে, আৰু সেই বৰষুণ সূৰ্যৰ ৰশ্মিৰ মাজেদি পাৰ হৈ আহিছে বাবেহে শূন্যতে প্ৰকাশ পাইছে ইন্দ্ৰধনু। নিৰ্গুণ ইন্দ্ৰধনু এই গুণৱন্ত মেঘৰ বাবে প্ৰকাশ পাইছে। তাক তুলনা কৰিছে এইদৰে, ঠিক একেদৰে সমস্ত জগত সত্য ৰজ তম এই তিনি গুণৰে বিভূষিত। কৈছে যে যেন তিনি গুণময় জগত যতে, গোটেই জগত সমস্ত জগত এই তিনি গুণেৰে গুণময়, আৰু তাতে নিৰ্গুণ পৰম পুৰুষ পৰম ব্ৰহ্মৰ প্ৰকাশ ঘটিছে। চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ, নজলন্ত চন্দ্ৰশেষী মেঘে হুয়াচন। ইয়াত কৈছে চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ, নজলন্ত চন্দ্ৰশেষী মেঘে হুয়াচন্ন। চন্দ্ৰৰ পোহৰত যি মেঘ প্ৰকাশিত হৈছে, সেই মেঘৰ আঁৰতে আকৌ সেই চন্দ্ৰৰ জ্যোতি নষ্ট হৈছে। যি মেঘ চন্দ্ৰৰ জ্যোতিতে প্ৰকাশ হৈছে, অথচ সেই মেঘৰ আঁৰতেই চন্দ্ৰৰ জ্যোতি নষ্ট হৈছে, চন্ন হৈছে। ইয়াক কৈছে সেহি অহংকাৰে ঢাক, যেন যিটো চৈতন্যে প্ৰকাশে অহংকাৰ, সেহি অহংকাৰে ঢাকে জ্যোতি জীৱাত্মা। এইটো তুলনা কৰিছে এইটোৰ সৈতে যে যিদৰে চেতনা শক্তি প্ৰাপ্ত যে জীৱই অহংকাৰ যদি প্ৰকাশ কৰে, সেই অহংকাৰে জীৱাত্মাৰ জ্যোতি ঢাকি ধৰে। চন্দ্ৰৰ পোহৰে যিদৰে মেঘক প্ৰজ্বলিত প্ৰকাশ কৰিছে, অথচ সেই মেঘৰ আঁৰতেই চন্দ্ৰৰ পোহৰ নষ্ট হৈছে, একেদৰে জীৱই যদি অহংকাৰ প্ৰকাশ কৰে, কোনোবা চৈতন্য যদি অহংকাৰ প্ৰকাশ কৰে, চেতনা শক্তি সম্পন্ন জীৱই, তেনেহ'লে সেই অহংকাৰৰ মাজতে জীৱৰ জ্যোতি লোপ পায়, ঢাকি ধৰে।
সেই অহংকাৰে জীৱৰ জ্যোতি ঢাকি ধৰে। মেঘৰ সম্বাদে মিলৈ আনন্দ প্ৰচুৰ, চালি ধৰি নাচৈ আহি অনেক ময়ূৰ। মেঘৰ সম্বাদ পাই আনন্দত চালি ধৰি ময়ূৰবোৰে নাচিছে, মৌৰা চৰাইবোৰে। যেন গৃহবাসী দুখে পৰম তাপিত, হৰি ভকতিত পাইলে শান্ত হৈছিল। যেন গৃহস্থই পৰম দুখত তাপিত কষ্ট পাই থকা গৃহস্থই হৰিৰ ভকতি পালে যিদৰে শান্ত হৈ পৰে, ঠিক একেদৰে মৌৰা চৰাইবোৰেও ময়ূৰবোৰেও মেঘৰ সংবাদ পাই আনন্দত চালি ধৰি নাচিছে। এতিয়া ইয়াৰ পাছত যি অংশ আছে কবিতাৰ, সেই অংশলৈ আমি আহিছোঁ। সেই অংশত গোপবালকসকলৰ সৈতে গৰু চৰাবলৈ যোৱা বন্ধুবৰ্গৰ সৈতে শ্ৰীকৃষ্ণই এই বৰ্ষা ঋতুতনো কি কৰিছিলে। ইয়াত কৈছে, পশু পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন, পশু পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন, বাৰিষা ঋতুৰ শ্ৰীক শান্তে ঘন ঘন। পশু পক্ষী গছ বন সকলোৱে বাৰিষা ঋতুৰ শ্ৰী সৌন্দৰ্য সম্পদ চাই আনন্দ পাইছে। পৰ্বতৰ নিৰ্ঝৰৰ নাদ শুনি আতি, গোপগণে সমেও না অন্ত কাণ পাতি। পৰ্বতৰ নিজৰাৰ শব্দবোৰ গোপবালকসকলে কাণ পাতি শুনিছে। বৃষ্টি আশৈ দেখি কত গহ্বৰে পৈচন্ত, ফলমূল আনি কত সমস্তে ভোজন্ত। বৃষ্টি অহা দেখি, বৰষুণ অহা দেখি কতই গুহাত আশ্ৰয় লৈছে, সোমাইছে আৰু তাত ফল মূল আনি সকলোৱে তাক ভোগ কৰিছে। গোপগণে সম লগাই হাস পৰিহাস, কতো ক্ৰিয়া কৰি অতি পাৱন্ত প্ৰয়াস। জলৰ নিকটে গৈয়া পবিত্ৰ শিলাত, কতো হলে ভোজন কৰন্ত দধি ভাত। ইয়াত কৈছে যে গোপবালকসকলে হাঁহি ফূৰ্তি কৰি বিভিন্ন ক্ৰিয়া, বিভিন্ন খেলা ধূলাৰ মাজেৰে দিন কটাই পবিত্ৰ শিলাত বহি দধি ভাত খাইছে, দৈ ভাত খাইছে, ভোজন কৰিছে। প্ৰশংসন্ত কৃষ্ণে বাৰিষাৰ শ্ৰীক চাই, উপকাৰী প্ৰাণীৰ ইহাত পৰে নাই। শ্ৰীকৃষ্ণই বাৰিষাৰ এই সৌন্দৰ্য, এই সম্পদশালী বাৰিষাৰ সৌন্দৰ্য শ্ৰী চাই পেলাই প্ৰশংসা কৰিছে। কি বুলি? যে প্ৰাণীৰ উপকাৰী ইয়াতকৈ আৰু একো নাই বুলি কৈছে, যে উপকাৰী প্ৰাণীৰ ইহাত পৰে নাই। এহিমতে ক্ৰিয়াত দিৱস যায় বৈ, জান্ত কৃষ্ণে গোষ্ঠক আগত ধেনুলৈ। এইদৰেই খেলা ধূলাৰ মাজেৰে দিনটো পাৰ কৰি গোপবালকসকলৰ সৈতে শ্ৰীকৃষ্ণই গৰুৰ খুঁটি লৈ, গৰু ম'হৰ খুঁটি লৈ আগত ধেনু লৈ, মানে গৰু লৈ সকলো যায়গৈ। এইদৰেই বৰ্ষা বৰ্ণন, এই পাঠটিত আমি বৰ্ষা ঋতুৰ এটি সুন্দৰ এই বাস্তৱ চিত্ৰৰ প্ৰতিফলন আমি দেখিবলৈ পাওঁ। লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই বৰ্ষা বৰ্ণন কবিতাটি, যিটো দশমৰ পৰা আমাক তুলি দিছে যি অংশ, ইয়াৰ যোগেদি মহাপুৰুষজনাই ভক্তি ধৰ্মৰ বিভিন্ন কথা এই কবিতাৰ বৰ্ষা ঋতুৰ বৰ্ণনাৰ মাজেদি আমাক ক'বলৈ যত্ন কৰিছে। আমি সেইখিনিও যিমান দূৰ পাৰোঁ আলোচনা কৰিছোঁ, আৰু আশা কৰিছোঁ এই আলোচনাই কিঞ্চিত হ'লেও এই সকলোকে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কিছু হ'লেও উপকৃত কৰিব। আৰু এই আলোচনাটো এইখিনিতে সামৰি এই পাঠৰ প্ৰশ্নোত্তৰ বা অন্যান্য শিতান অন্য এটা ভিডিঅ'ত দিবলৈ যত্ন কৰিম। আৰু এইখিনিতে এই পাঠৰ আলোচনা সামৰি সকলোকে ধন্যবাদ জনালোঁ, আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।